Hi guys, মই কিংকৰ চৌধুৰী আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো খুবেই বেছি এক্সাইটিং হৈছে কাৰণ আমি ল'ব গৈ আছো এখন নতুন গাড়ী আৰু কাৰ গাড়ী কি গাড়ী সকলো বস্তু গম পাব এই ভিডিঅ'টোত শেষলৈকে চাই থাকিব বাকি কিসানো কেনে মজা তো আমি জাষ্ট আজি মানে ঘৰৰ পৰা গুৱাহাটী আহিছো আহিয়া দিনৰ কামখিনি কৰি লৈছো আৰু এতিয়া অকল গাড়ী লোৱা ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাই আছো আৰু কোনে গাড়ী ল'ব গৈছে অলপ চলপ যদি খবৰ পাইছে তো ভালেই যদি পোৱা নাই ভিডিঅ'টো শেষলৈকে চাওক গম পাই যাব কি গাড়ী আহিছে আমাৰ গোটেই টিমটোৰ মাজত কথা কি গুৱাহাটীত গৰমটো বেছিয়ে মানে আমাৰ মই যেতিয়া এইকেইদিন গাঁৱত আছিলোঁ ন গাঁৱত কি হৈছে অলমষ্ট ইয়াতকৈ 2-3 ডিগ্ৰী কম ফিল হৈ আছে আৰু লাষ্ট মানে গাঁৱত যাৰ আগৰ দিনা গুৱাহাটীত যে আছিলোঁ ৰাতি সেইদিনা মই ৰাতি ফেন দিছোঁ কিজানো মই ফেন দি শুব লগা হৈছে ইমান গৰম আছে আৰু আমি যাই আছোঁ গণেশগুৰি মুকেশ হণ্ডাইত তাতে হণ্ডাইৰ গাড়ী হ'ব গৈ আছে আপোনালোকে গমেই পালে আৰু আমি কোনফালেদি গৈ আছোঁ কিজানো আমি এতিয়া হাতীগাঁও হৈ এনেকৈ ওলাই যাম আমি মানে গড়চুক চাইডৰ পৰা আহিছোঁ আৰু হাতীগাঁও হৈ এতিয়া গণেশগুৰিৰ ফালে গৈ আছোঁ তাতে আমি মুকেশ হণ্ডালৈকে আমি যাব লাগিব ফাইনেলি আহি পালোঁ মুকেশ হণ্ডাৰ বাহিৰত আৰু গাড়ীখন চাগে এইখনে নেকি কিন্তু কাপোৰ চাপোৰ দিয়া নিচোন ঠিক আছে ব্ৰাদাৰে বানো যিদিনা আপুনি মাতি দিয়ে মিনিমামটো 10,000 মানটো ল'ব মই মেনেজাৰ জানা নাই চাই লওক ব্ৰাদাৰ কোন লিখাছে মেনেজ বাই আমি এটা ট্ৰিপ কৰিব লাগিব বাইদেউ এইখনে চল্লিছটা গাড়ী কেনেকুৱা ফিলিং ছাৰ বহুত ভাল ফিলিংছ মানে কি ক'ম আৰু বিয়াৰ পিছতে লৈ দিলে মানে এটা চেঞ্চনি হৈ গৈছে গম পাইছে নাই মাৰ্কেটত বিয়াৰ পিছত গাড়ী এখন পইচা আৰু আছে আৰু আপোনালোকৰ পইচা নহয় পইচা ভাবিলে মনটোৰ ওপৰত কথা মনটো যদি কৰে আপুনি পইচা চইচা চব অট'মেটিক ভগৱানে দি দিয়ে কিন্তু ছাৰ আপুনি অলপ সাৱধান চাব আপুনি এটা নাম জনা ধনী মানুহ কৈছে গুৱাহাটী ধনী মানুহ নহয় দেই মোৰ 10,000 মান্থলি ইনকাম এইখন আপোনাৰ লাইফৰ কি ফাৰ্ষ্ট গাড়ী নেকি নিজৰ এখন ছেকেণ্ড গাড়ী ছেকেণ্ড গাড়ী নতুন ফাৰ্ষ্ট গাড়ী মানে নতুন ফাৰ্ষ্ট গাড়ী মানে ড্ৰিম কামছ ট্ৰু ড্ৰিমছ কামছ ট্ৰু মই ভাবা নাছিলোঁ মই আজিও বিশ্বাস হোৱা নাই মানে কংগ্ৰেচুলেশ্যন থেংক ইউ ছ' মাছ বাকী এইখনেই হৈছে গাড়ী বাকী ডেলিভাৰী লোৱা নাই এইটো লকটো লক কৰা আছে নেকি মই ভিতৰ খাজাৰ পৰা দেখাই দি আছোঁ হণ্ডাই ভেনু একদম নতুন মডেল ছাৰ এইটো একদম টপ মডেলটো এইটো ছাৰ এইটো টপ মডেলটো একদম টপ মডেল নহয় ছাৰ ছেকেণ্ড টপ ছেকেণ্ড টপ মিড ভেৰিয়েণ্ট আচ্ছা বাট ইয়াতে চবখিনি সুবিধা আছে ডিছপ্লেও আজিকালি বহুত ডাঙৰ ডিছপ্লে আহে বাকী বেক চাইডটো এবাৰ দেখাই দি আছোঁ আৰু অলপমান কিবা ব্লু কালাৰ হা এইটো মানে ব্লু গ্ৰীণ ব্লেক গোটেইকেইটা মিক্স কৰি কিনে এটা কালাৰ বনোৱা যেন লাগিছে তো এটা কাৰ পাৰফিউম অৰ্ডাৰ কৰি দিলোঁ ছাৰক লাগি তো ইয়াকতো আপোনাক লৈ লওক এইটো কৰি দিছোঁ আৰু আপুনি আৰু কি বা লয় নাজানো না অঁ ঠিক আছে অমলাই থৈ দিব এইটো দি 2-3 দিন যায় আৰু ঠিক আছে ছাৰ থেংক ইউ ব্লিংকিটো অৰ্ডাৰ দিছোঁ মানে ছাৰ উপায় নাই ন এইবাৰ বৰুৱা এটা খেলা দেখাব ইয়া তো এইটো মই আচলতে শিকছো এখন চিনেমা আছিল ধুম 3 বুলি তত মানে আমিৰ খানে মানে লেভেলত আৰু এইটো মানে এনেকৈ কৰে মানে এখন ল'ব ৰেডি আৰু এইফালে বিটটো ভাই আহি গ'ল মজা নতুন ফেমিলি মেম্বাৰ নম্বৰ ৰখিলে কিন্তু থেংক ইউ ছাৰ চৰি খানাটো তুমি দিবা নেকি দিম দিয়ক কাপোৰখন দিয়ক দেই ভাল লাগিব কাপোৰখন নিদিল যে কাপোৰখন লাগব এতিয়া গৈ আছোঁ গাড়ীখন ডেলিভাৰী জনক লাগি ইয়াতে মানে নতুন গাড়ী হ'লে মানে ইয়াতে ডেলিভাৰী দিয়ে এইটো বনাই লৈছে সিহঁতে হণ্ডাৰ মুকেশ হণ্ডাৰ ষ্টক নাই কিবা বস্তু ভাল লাগিছে কি কেৰেলাৰ পৰা অহাৰ পিছত ধ্ৰুৱ হওক সুৰজ হওক বৰুৱা হওক আমি একেলগে বহুত দিনৰ মূৰত লগ পাইছোঁ এইটো ভাল লাগিছে কিন্তু কাৰণ একেলগে বহুত দিন লগ পোৱা নাছিলোঁ কেৰেলাৰ পৰা অহাৰ পিছত 4-5 দিনত ভাল লাগিছে এইটো গোটেইকেইটা ভিডিঅ' বনাই থাকে আজিও ভিডিঅ' বনাইছে ধ্ৰুৱ ভিডিঅ' বনাই আছে ভাল লাগিছে এইটো বিহাইণ্ড দ্য চিন আপোনালোকে চাওক এনেকুৱাকৈ ফটোশ্বুট চলি থাকে এনেকুৱাকৈ ডিছকাশ্যন চলি থাকে এনেকুৱাকৈ চবে মানে এতিয়া মানে কাৰোবাক ৰখি আছে কি ৰখি আছে আমি গম পাওঁ গমেই পোৱা নাই কি চলি আছে এতিয়া ধ্ৰুৱই কিবা মোবাইলটোত চাই আছে ধ্ৰুৱদীপে কিবা ফটো মাৰি আছে শ্বুট দি আছে মানে এটা কাম আছে আমাৰ গাখীৰখিনি দৈয়ে হৈ যাব দৈ হ'লে ইয়াতে গাখীৰ এটা আনিছিলোঁ দৈ হৈ যাব টেনশ্যন এইটোৱে লাগি আছে হেল্ল' নমস্কাৰ সকলোকে জনাইছোঁ কিংকৰ ব্লগছত সকলোৱে যেন ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰে এতিয়া আপুনি মোৰ ভিডিঅ'ত আহিছে আপোনাৰ প্ৰমোশ্যন কৰিবলৈ সকলোৱে যেন মোৰ নতুন গীত এটা আহি আছে পাৰা নাই বুলি 19 ডিচেম্বৰত যিদিনা লঞ্চ আমি লিংক দি দিম প্লিজ চবে আপুনি মাতিব নেকি লঞ্চ চেৰেমনি এটা কৰিব নেকি কৰিম বুলি ভাবি আছোঁ কৰিলে মোক মাতিব যেনেকৈ চবে মৰম দিছিল আধা ফুটা সেই আধা ফুটাৰ এতিয়া ছেকেণ্ড ভাৰ্জনটো আহি আছে টু বি কণ্টিনিউড নতুন ভাৰ্জনটো পাৰা নাই আমি জীৱনত একোৱে পাৰা নাই পাৰা
নাইৰ মাজত পাৰি আছোঁ পাৰি আছো। যেনেকে সুৰুজ দাই গাড়ী ল'ব পাৰি আছে। পাৰি আছে য়েছ ভাল চবে লাগিছে চাব ন? কিন্তু এটা ভাল লাগে গোটেই গাড়ী ল'ব গ'লে আমি গোটেইকেইটা একেলগে থাকা যায় আমি প্ৰায়। হেলমেট ল'লেও হ'ব আমাৰ এইটো ফ্ৰেণ্ডশ্বিপ মানে বণ্ডিং আমাৰ গোটেইকেইটা Yes. ভাল লাগে আৰু Yes. কেক আহি পালে কেক আহিছে এইটো এটা তো সকলো ৰেডি চুৰুচ মুভে ফেলো এনকে যাতে কোনে খাব এতিয়া আগতে নিজে খাই লচোন ডিম্পুৰো কমচে কম 10% ডিম্পুৰো গাড়ীখন আৰু বেছিখিনি মোৰ আৰু তিনাৰ বেছিভাগ আৰু টিনাৰ কমচে কম আমাক ফুৰাব নিব লাগিব 50% টিনাৰ থেংক ইউ 50 নহয় তোক মই 40 দিলোঁ কৰি যাব কৰি গেছি মানে আৰু বাকী 40% চাইনিজ থংকু অ'কে থেংক ইউ আমি তো কিয় গাড়ী ডেলিভাৰী হৈ গ'ল আমি কেক খালোঁ ছাৰ আপুনি কেক খালেনে খালোঁ আপুনি ডাইটিঙত আছে নেকি কেক খোৱা যেন দেখা নাই দিয়ক হৈছে দিয়ক খালোঁ ছাৰ তো এনেকুৱা ধৰণে তো আমাৰ ডেলিভাৰী হৈ গ'ল গাড়ী আৰু ইয়াৰ পৰা যাম আৰু আমি এতিয়া আৰু ইয়াত আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ দুটামান শ্বটতে শেষ কৰিম আৰু ভিডিঅ'টো আৰু গাইজ আমাৰ গাড়ী ডেলিভাৰী লোৱা হৈ গ'ল এতিয়া কিবা এটা খাই লওঁ অলপমান আগত গৈছে সিহঁতে মই গৈ আছোঁ কিবা এটা খাই লওঁ ফ'ল' বুলি মই কাকো ফ'ল' নকৰোঁ তোমাৰ ইনস্পিৰেশ্যন কাৰোবাৰ দৰে হ'ব মন যায় টিনা মই ভবা কাৰো দৰে মন নাই মই নিজা মানে মই যাতে বেলেগ মোক কোনোবাই যাতে বেলেগে ফ'ল' কৰে মই সেইটো হ'ব বিচাৰোঁ সেইটো হ'বৰ কাৰণে তুমি ষ্টেপ থাকিব ন কিছুমান একো ষ্টেপ নাই মই তাৰপিছত মই দ্বিতীয় কথাটো কওঁ যে আজি আমি ইয়াতে সুৰুজ দাই গাড়ী লৈ পাৰ্টি খাব আহিছোঁ সুৰুজ দাই গাড়ী লৈছে তাতে আমি এনজয় কৰোঁ তাতে সৌৰভ যোশী কিবাহৰ ইয়াতে টপিক ওলোৱাৰ কোনো কথা নাই কিবা কৰি দিব লাগিব গাড়ীখন কিমান কষ্ট কৰি লৈছে কিমান কষ্ট কৰে যে খানাৰ পইচা একো কষ্ট কৰা নাই তুমি ডিপ্ৰেছনত যাবা সেইটো গাড়ী লৈছে তুমি গম পাও ন ডাইৰেক্ট তোমাৰ আজি ৰাতিটো দিন আহি যি নহওক সুৰুজ দাই যে বিয়াখন খেদে আৰু যে গাড়ী এখন এনেকৈ ল'ব পাৰছি সেইটো ভাল কথা লাগছে। টপিক ওলাক কিবা নলক এই সৌৰভ যোশীৰ কথাটো বাদ দিয়ক এতিয়া খানা চলি আছে মানে ইয়াত গাড়ীৰ পাৰ্টি দি আছে আমাৰ এইটো গাড়ীখনতো হ'লে আমাৰ আৰু এটা গুড নিউজ আহি আছে অতি সোনকালে সেইটো আমি বিদ্যুতে ল'ব বিদ্যুতে ল'ব তাৰপাছত আৰু এটা গুড নিউজ আহি আছে গুড নিউজ আহি আছে বহুত বহুতকেইটা গুড নিউজ আহি আছে আৰু বাকী ট্ৰিপটোৰ কথা কওকচোন ট্ৰিপটো আমি নেক্সট গোৱাত যাম ক'ত যাম গোৱা অ'কে আমি গোৱাত যাই আছোঁ আৰু ভিডিঅ'টো ইমানখিনি এইটো ভিডিঅ' ইমানখিনি সময় চোৱাৰ কাৰণে ধন্যবাদ আৰু আশা কৰোঁ কালি আকৌ এটা ভিডিঅ' দি আছোঁ তো এইকেইদিন ৰেগুলাৰ ব্লগ দি আছোঁ বহুতখিনি কষ্ট কৰিছোঁ জাষ্ট আপোনালোকৰ ছাপৰ্ট লাগে অকণমান ছাপৰ্ট দেখাওক মৰম দেখাওক ভাল লাগিব বাই বাই